1 নম্বৰ প্ৰশ্ন অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ইয়াত দিয়া আছে অপশ্যন এ পাকিস্তান অপশ্যন বি বাংলাদেশ অপশ্যন সি ভূটান অপশ্যন ডি ম্যানমাৰ আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন সি ভূটান 2 নম্বৰ প্ৰশ্ন অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ইয়াত দিয়া আছে অপশ্যন এ পাকিস্তান অপশ্যন বি বাংলাদেশ অপশ্যন সি ভূটান অপশ্যন ডি ম্যানমাৰ আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি বাংলাদেশ 3 নম্বৰ প্ৰশ্ন কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় ইয়াত দিয়া আছে অপশ্যন এ কৃষ্ণা অপশ্যন বি গোদাবৰী অপশ্যন সি কাবেৰী অপশ্যন ডি অপৰৰ এটাও নহয় আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি গোদাবৰী 4 নম্বৰ প্ৰশ্ন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথৰ নাম কি ইয়াত দিয়া আছে অপশ্যন এ 44 নং ঘাইপথ অপশ্যন বি 46 নং ঘাইপথ অপশ্যন সি 48 নং ঘাইপথ অপশ্যন ডি 50 নং ঘাইপথ আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন এ 44 নং ঘাইপথ 5 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি ইয়াত দিয়া আছে অপশ্যন এ গমাৰি গছ অপশ্যন বি হলং গছ অপশ্যন সি বটগছ অপশ্যন ডি শাল গছ আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন সি বটগছ 6 নম্বৰ প্ৰশ্ন বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি ইয়াত দিয়া আছে অপশ্যন এ আফ্ৰিকা অপশ্যন বি এছিয়া অপশ্যন সি ইউৰোপ অপশ্যন ডি আমেৰিকা আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি এছিয়া 7 নম্বৰ প্ৰশ্ন বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি ইয়াত দিয়া আছে অপশ্যন এ সুন্দৰবন অপশ্যন বি গ্ৰীণলেণ্ড অপশ্যন সি অন্নপূৰ্ণা অপশ্যন ডি অপৰৰ এটাও নহয় আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন এ সুন্দৰবন 8 নম্বৰ প্ৰশ্ন বিশ্বৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কোনটো ইয়াত দিয়া আছে অপশ্যন এ অন্নপূৰ্ণা অপশ্যন বি এণ্ড্ৰিছ অপশ্যন সি চেৰ' অপশ্যন ডি কাঞ্চনজংঘা আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি এণ্ড্ৰিছ 9 নম্বৰ প্ৰশ্ন লোহাৰ ৰাসায়নিক সংকেত কি ইয়াত দিয়া আছে অপশ্যন এ Fe অপশ্যন বি Au অপশ্যন সি Ag অপশ্যন ডি Sb আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন এ Fe 10 নম্বৰ প্ৰশ্ন সোণৰ ৰাসায়নিক সংকেত কি ইয়াত দিয়া আছে অপশ্যন এ Fe অপশ্যন বি Au অপশ্যন সি Ag অপশ্যন ডি Sb আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি Au 11 নম্বৰ প্ৰশ্ন তলত দিয়াসমূহ ছিকিমৰ ৰাজধানী চহৰ কি ইয়াত দিয়া আছে অপশ্যন এ আগৰতলা অপশ্যন বি কহিমা অপশ্যন সি জয়পুৰ অপশ্যন ডি গেংটক আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন ডি গেংটক 12 নম্বৰ প্ৰশ্ন
অসমৰ চাহৰ ৰাজধানী কি? ইয়াত দি আছে অপশ্যন এ গোলাঘাট, অপশ্যন বি শুৱালকুছি, অপশ্যন চি যোৰহাট, অপশ্যন ডি ডিব্ৰুগড়। আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি যোৰহাট। 13 নম্বৰ প্ৰশ্ন, নেদাৰলেণ্ডছৰ মুদ্ৰাৰ নাম কি? ইয়াত দি আছে অপশ্যন এ ইউৰো, অপশ্যন বি পেছো, অপশ্যন চি ডলাৰ, অপশ্যন ডি টাকা। সঠিক উত্তৰ হ'ল অপশ্যন এ ইউৰো। 14 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি? ইয়াত দি আছে অপশ্যন এ মেকমোহন লাইন, অপশ্যন বি ৰেড ক্লিফ লাইন, অপশ্যন চি মেনাৰহেম লাইন, অপশ্যন ডি অপৰৰ এটাও নহয়। আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি ৰেড ক্লিফ লাইন। 15 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত দি আছে অপশ্যন এ পাৰুল দাস, অপশ্যন বি আশাপূৰ্ণ দেৱী, অপশ্যন চি আনোৱাৰ তাইমুৰ, অপশ্যন ডি সুচিত্ৰা ৰায়চৌধুৰী। সঠিক উত্তৰ হ'ল অপশ্যন চি আনোৱাৰ তাইমুৰ। 16 নম্বৰ প্ৰশ্ন, জনসংখ্যা ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? ইয়াত দি আছে অপশ্যন এ ৰাজস্থান, অপশ্যন বি বিহাৰ, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি মিজোৰাম। আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি উত্তৰ প্ৰদেশ। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত দি আছে অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহৰু, অপশ্যন ডি এটাও নহয়। আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কাক কোৱা হয়? ইয়াত দি আছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু, অপশ্যন বি চন্দ্ৰশেখৰ আজাদ, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি ভগত সিং। আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি মহাত্মা গান্ধী। 19 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো ৰং শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়? ইয়াত দি আছে অপশ্যন এ হালধীয়া, অপশ্যন বি বগা, অপশ্যন চি কেশৰ, অপশ্যন ডি ৰঙা। আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি বগা। 20 নম্বৰ প্ৰশ্ন, তাজমহল কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দি আছে অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি হিমাচল প্ৰদেশ, অপশ্যন ডি বিহাৰ। আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি উত্তৰ প্ৰদেশ।